নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ। আজি মই বহুদিনৰ পৰা আপোনালোকৰ লগত মোৰ জীৱনৰ কিছু অভিজ্ঞতা শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ, কিন্তু কেনেকৈ কৰিম, কেতিয়া কৰিম, ক'ত কৰিম সেই সুযোগটো পোৱা নাছিলোঁ। আজি বহু ভাবি চিন্তি মোৰ এই ইউটিউব চেনেল যোগে আপোনালোকৰ লগত মোৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিম বুলি ভাবি আপোনালোকৰ মাজলৈ আহিছোঁ। মই আশা কৰিছোঁ লাহে লাহে গোটেইখিনি শ্বেয়াৰ কৰিম। আজিৰ যেটো বিষয়বস্তু সেয়া হৈছে গেছ। আমাৰ বৰ্তমান যুগৰ প্ৰতিজন মানুহৰে এটা সাধাৰণ বেমাৰ, যেটোক আমি কমন ডিজিজ বুলি কওঁ, সেইটো হৈছে গেছ বা এচিডিটি। আৰু এই গেছ বা এচিডিটিৰ কাৰণে আমাৰ প্ৰতিজন মানুহৰে য'তে নাযাওঁ কিয় এইটো এটা কাহিনীত পৰিণত হৈছে। মই এইটো খাব নোৱাৰোঁ, সেইটো খাব নোৱাৰিম, মোৰ কি হৈছে, গেছ হৈছে, মোৰ গেছ আছে, মোৰ এচিডিটি আছে, মই এইবোৰ খাব নোৱাৰোঁ, মোৰ বহুত ক্ষতি হ'ব। আৰু যদি খাইছোঁ তেতিয়াহ'লে মই ফাৰ্মাচীৰ কথা মনত পেলাই দিছোঁ, কাৰণ ফাৰ্মাচীত কি আছে, পেণ্টাপ্ৰাজল বা ৰেমিপ্ৰাজল। কিন্তু পেণ্টাপ্ৰাজল বা ৰেমিপ্ৰাজলে আমাৰ কিমান ক্ষতি কৰিছে সেইখিনি কিন্তু আমি এবাৰো ভাবি চোৱা নাই। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে আজিৰ পৰাই মই কোৱা এই সাধাৰণ ঔষধটো, যিটো পইচা দি কিনিব নালাগে, যিটোৰ কাৰণে ফাৰ্মাচীত যাব নালাগে, সেইটো খাই দিয়ক। আপোনালোকৰ দেহৰ পৰা গেছ বা এচিডিটি চিৰদিনৰ কাৰণে গুচি যাব। ঔষধটো হৈছে পানী। আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাওক। পানীখিনি বিশুদ্ধ হ'ব লাগে। আৰু পানীখিনি খাওঁতে কেৱল এটা কথা মনত ৰাখিব লাগে যে আমি কেতিয়াও আমাৰ খাদ্য খোৱাৰ সময়ত পানীখিনি নাখাওঁ। আমি যেতিয়াই যি খাম তাৰ 1 ঘণ্টা পিছত বা তাৰ 1 ঘণ্টা আগতহে পানীখিনি খাই লওঁ। আপোনালোকে ৰাতিপুৱা যেতিয়া উঠিব, হাত মুখ ধুই লগালগ আধা লিটাৰ পানী খাই দিয়ক। তাৰপিছত চাহ জলপান খাওক। দুপৰীয়া যেতিয়া আপোনালোকে ভাত খাব, ধৰক 1 বজাত ভাত খায়, 12 বজাত আপোনালোকে আধা লিটাৰ পানী খাই দিয়ক। আবেলিত ধৰক আপোনালোকে 5 বজাত চাহ খায়, 4 বজাতে আধা লিটাৰ পানী খাই দিয়ক। তেনেকৈ আপুনি ৰাতিৰ সাঁজটো যেতিয়া 10 বজাত খাব, 9 বজাতে আধা লিটাৰমান পানী খাই দিয়ক। এনেকৈ আপোনালোকে যিমানবাৰ পানী খাব, খোৱাৰ হয় আধা ঘণ্টা পৰা 1 ঘণ্টা পিছত বা আগতে খাব। আৰু একেবাৰে শেষত যেতিয়া ৰাতি শুবলৈ যাব, তেতিয়া আধা লিটাৰমান পানী খাই দিব। আপোনালোকে চাব, ৰাতিৰ শুবলৈ যোৱাৰ আগত যিখিনি পানী খাইছে সেই পানীখিনিয়ে আপোনাৰ কাৰণে কি কৰিছে, এলাৰ্মৰ কাম কৰিছে। মোবাইলত যি আমি এলাৰ্ম দি থওঁ, সেই এলাৰ্ম আৰু দিব নালাগে, কাৰণ এই পানীখিনিয়ে আপোনাক ৰাতিপুৱাই জগাই দিব যে আপোনাক পায়খানা লাগিছে, পেচাব লাগিছে, আপুনি উঠিবলৈ বাধ্য। আৰু আপুনি ৰাতিপুৱা যিমান সোনকালে উঠিব সিমানেই আপোনাৰ শৰীৰৰ কাৰণে ভাল। আৰু শৰীৰৰ কাৰণে ভাল মানে আমাৰ গোটেই সমস্যাবোৰৰ কাৰণেই ভাল। গতিকে আপোনালোকে এইকেইটা নিয়ম মানি চলক। আপোনালোকৰ পায়খানা প্ৰস্ৰাৱ যেতিয়া ৰাতিপুৱাতে ক্লিয়াৰ হৈ যাব, তেতিয়া আপোনালোকৰ ভোক বাঢ়িব, পিয়াহ বাঢ়িব, আপুনি যিকোনো বস্তু খাবলৈ ইচ্ছা কৰিব, তেতিয়াই জানিব আপোনাৰ গেছ নাই, আপোনাৰ সেই সমস্যা নাই, আপুনি এজন সুস্থ মানুহ। ধন্যবাদ। বহু কথা আছে, পিছলৈ সেইবোৰ আলোচনা কৰিম। আজিলৈ ইমানেই।